নমস্কাৰ বন্ধুসকল, কি খবৰ সকলোৰে? মই লক্ষ্মী দাকে পুনৰ স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল লক্ষ্মী ৱাৰ্ড্ৰবলে। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছো কেইযোৰমান চাদৰ মেখেলা নতুন নতুন আইডিয়া। তেনেহ'লে বলক দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া মই আপোনালোকক দেখুৱাবলৈ লৈ আহিছো মিক্স পাটৰ অন্য কেইটামান ডিজাইন, আৰু এই কেইযোৰৰ মূল্য হৈছে 2500 টকা। তেনেহ'লে চাওঁচোন এখন ইয়াৰ প্ৰথমটো কালাৰ কেনেকুৱা ধৰণৰ। আৰু মিক্স পাটৰ মই প্ৰথমযোৰ মেখেলা চাদৰ মেখেলা আপোনালোকক দেখুৱাইছো। দেখিছে ইয়াৰ ডিজাইনকেইটা ভাৰী আছে, হেভি আছে, লৈ ভাল পাব আৰু পিন্ধিলেও দেখাত হেভি হেভি যেন লাগিব। আপোনালোকে দেখিছে স্ক্ৰীনখনত ইয়াৰ লেন্থটো মই এনেদৰে দেখুৱাই দিছো। ইয়াৰ মাজৰ ডিজাইনটো হৈছে কিছু এনেধৰণৰ, মই আপোনালোকক দেখুৱাই দিছো ইয়াৰ মাজৰ ডিজাইনটো, আৰু ইয়াৰ ফ্ৰণ্টৰ ডিজাইনটো হৈছে কিছু এনেধৰণৰ। মই স্ক্ৰীনখনত দেখুৱাই দিবলৈ চেষ্টা কৰিম। ধুনীয়াকৈ ডিজাইন কৰা আছে আৰু লগতে পাব ইয়াৰ এইটো হৈছে চাদৰখনৰ সাইড পাৰি। আপোনালোকে স্ক্ৰীনখনত দেখিছে এইটো হৈছে চাদৰখনৰ সাইড পাৰি, আৰু এইটো হৈছে চাদৰখনৰ আঁচল। এইটো হৈছে চাদৰখনৰ আঁচল। লগতে পাব এটা ব্লাউজ পিচ আৰু ইয়াৰ মেখেলা। এইখন হৈছে ইয়াৰ মেখেলা। দেখিছে ধুনীয়াকৈ ৱৰ্ক কৰা আছে। মেখেলাখনো খুবেই ধুনীয়া, আহল বহল, লৈ ভাল পাব। ৱৰ্ককেইটাও দেখাত হেভি লাগিছে। যদি আপোনালোকে ল'ব বিচাৰে এটা স্ক্ৰীনশ্বট ল'ব আৰু আমাৰ স্ক্ৰীনত দিয়া হোৱাটছএপ নম্বৰলৈ মেছেজ প্ৰেৰণ কৰিব। আৰু এইটো হৈছে ইয়াৰ ব্লাউজ পিচ। মিক্স পাটৰ অন্য এটা কালাৰ মই আপোনালোকক দেখুৱাম, ৰং আপোনালোকক দেখুৱাম। এইযোৰ হৈছে কিছু এনেধৰণৰ। আপোনালোকে স্ক্ৰীনখনত দেখিছে কালাৰটো। ইয়াত স্ক্ৰীনখনত ধুনীয়াকৈ দেখা পোৱা গৈছে। ইয়াতো গুণা কৰা আছে আগৰ কেইখনৰ দৰে একেই। ইয়াৰ ডিজাইনটোও মই আপোনালোকক দেখুৱাই দিছো। খুবেই ধুনীয়াকৈ ডিজাইন কৰা আছে, আৰু ইয়াৰ মাজৰ ডিজাইনটো মই আপোনালোকক দেখুৱাই দিছো। পিন্ধিলে ভাল লাগিব, লৈ ভাল পাব। আৰু এইটো হৈছে চাদৰখনৰ সাইড পাৰি। পাৰিটো হৈছে কিছু এনেধৰণৰ, আৰু এইটো হৈছে চাদৰখনৰ আঁচল। যদি আপোনালোকে ল'ব বিচাৰে মন পচন্দৰ কাপোৰযোৰ এটা স্ক্ৰীনশ্বট ল'ব আৰু আমাৰ স্ক্ৰীনত দিয়া হোৱাটছএপ নম্বৰলৈ মেছেজ প্ৰেৰণ কৰিব। আৰু লগতে পাব এটা ব্লাউজ পিচ আৰু ইয়াৰ মেখেলা। মেখেলাখন মই আপোনালোকক দেখুৱাই দিছো। এইখন হৈছে ইয়াৰ মেখেলা। মেখেলাখনো খুবেই ধুনীয়া, আৰু ইয়াৰ ব্লাউজ পিচটো আগৰ কেইখনত দেখুৱাৰ দৰে একেই। মিক্স পাটৰ শেষৰটো কালাৰ মই আপোনালোকক দেখুৱাম, আৰু এই কালাৰটো হৈছে কিছু এনেধৰণৰ। স্ক্ৰীনখনত আপোনালোকে দেখা পাইছে ইয়াৰ গুণাকেইটা দেখা পাইছে আগৰ ডিজাইনটোত কৰাৰ দৰে, আগৰ ভিডিঅ'টোত দেখুৱাৰ দৰে একে। আৰু ইয়াৰ মাজৰ ৱৰ্কখিনিও আপোনালোকে দেখা পাইছে, খুবেই ধুনীয়া, উজ্জ্বল, আপোনালোকে স্ক্ৰীনখনত দেখা পাইছে। আৰু ইয়াৰ চাদৰখনৰ হৈছে সাইড পাৰিটো। এইটো হৈছে চাদৰখনৰ সাইড পাৰি, আৰু এইটো হৈছে চাদৰখনৰ আঁচল। দেখিছে আপোনালোকে এইটো হৈছে চাদৰখনৰ আঁচল। আৰু লগতে পাব এটা ব্লাউজ পিচ আৰু ইয়াৰ মেখেলা। আৰু এই কেইযোৰ চাদৰ মেখেলাৰ দাম হৈছে 2500 টকা। যদি আপোনালোকে মিক্স পাটৰ হেভি কাপোৰ এযোৰ চাদৰ মেখেলা এযোৰ ল'ব বিচাৰে তেনেহ'লে মন পচন্দৰ চাদৰ মেখেলাযোৰ আমাৰ লক্ষ্মী ৱাৰ্ড্ৰবৰ পৰাই ল'ব পাৰে। আৰু এইখন হৈছে ইয়াৰ মেখেলা। আগৰ কেইখন দেখুৱাৰ দৰে ডিজাইনটো একেই, আৰু ইয়াৰ বহলটো আপোনালোকে দেখিছে, আহল বহল, ধুনীয়া। লোৱাৰ লগে লগে এটা ধুনীয়া শ্বাইন আহিছে। আৰু ইয়াৰ ব্লাউজ পিচটো মই আগৰ কেইখনত দেখুৱাৰ দৰে একেই। এটা স্ক্ৰীনশ্বট ল'ব আৰু আমাৰ স্ক্ৰীনত দিয়া হোৱাটছএপ নম্বৰলৈ মেছেজ প্ৰেৰণ কৰিব। এতিয়া মই দেখুৱাব গৈ আছো মিক্স পাটৰ অন্য এটা কালেকশ্যন, আৰু এইখিনিৰ মূল্য হৈছে 1800 টকা। আৰু এইখিনি হৈছে লগতে এইখিনি হৈছে হেণ্ডলুম। তেনেহ'লে চাওঁচোন ইয়াৰ প্ৰথমটো কালাৰ হেণ্ডলুমৰ, হেণ্ডলুম। আৰু ইয়াৰ আপোনালোকে দেখিব পাইছে সৰু বুটা ডাঙৰ বুটা দুটাই কৰা আছে চিলভাৰত, আৰু গোটেই চাদৰখনতেই এনেদৰে কৰা আছে। সৰু বুটা ডাঙৰ বুটা দুটা মিক্স আছে। আপোনালোকে স্ক্ৰীনখনত দেখিছে ধুনীয়া এটা লাইট কালাৰ। যিসকলে এনেধৰণৰ লাইট কালাৰ লৈ ভাল পায় বা পিন্ধিব বিচাৰে তেওঁলোকে এই ধৰণৰ চাদৰ মেখেলা ল'ব পাৰে মিক্স পাটৰ। আৰু এইটো হৈছে চাদৰখনৰ আঁচল। আপোনালোকে দেখিছে এইটো হৈছে চাদৰখনৰ আঁচল, আৰু এইটো হৈছে চাদৰখনৰ, ক্ষমা কৰিব, এইটো হৈছে ইয়াৰ আঁচল, আৰু এইটো হৈছে চাদৰখনৰ সাইড পাৰি। আৰু দেখিছে এইখন হৈছে এখন মেখেলা। ইয়াতো সৰু বুটা কৰা আছে, লগত ডাঙৰ বুটাও কৰা আছে। লগত পিন্ধিও ভাল পাব, আহল পাব, লৈও ভাল পাব। আৰু এইটো হৈছে ইয়াৰ ব্লাউজ পিচ। ব্লাউজ পিচটো হৈছে কিছু এনেধৰণৰ। আপোনালোকে দেখিছে তাৰ ডিজাইনটো। এইটো হৈছে ইয়াৰ ব্লাউজ পিচ। মিক্স পাটৰ হেণ্ডলুমৰ অন্য এযোৰ চাদৰ মেখেলা মই দেখুৱাম, আৰু এই কালাৰটো হৈছে কিছু এনেধৰণৰ। কালাৰকেইটা আপোনালোকক দেখুৱাই যাম। খুবেই এটা ধুনীয়া কালাৰ, খুবেই এটা ধুনীয়া কালাৰ, শ্বাইনিং হৈ থকা কালাৰ। ইয়াৰ বুটাত দেখিছে দুটা বেলেগ বেলেগ কালাৰ, সৰু বুটা কৰা আছে, লগতে ডাঙৰ বুটাও কৰা আছে। ইয়াৰ মাজৰটো হৈছে কিছু এনেধৰণৰ। যিহেতু এখন গ্ৰেড হয়, কিন্তু ইয়াৰ কালাৰটো লাইটিঙৰ কাৰণে বেলেগ দেখাইছে, কিন্তু ইয়াৰ
অৰিজিনেল কালাৰটো গ্ৰে হয়, খুবেই ধুনীয়া গ্ৰেড হয় যদিও খুবেই ধুনীয়া এটা কালাৰ। আৰু লগতে পাব এটা ব্লাউজ পিচ আৰু মেখেলা। এইটো হৈছে চাদৰখনৰ আঁচল, মই আপোনালোকক দেখুৱাই গৈছো। এইটো হৈছে চাদৰখনৰ আঁচল আৰু এইটো হৈছে ইয়াৰ চাইড পাৰি। আৰু মই দেখুৱাই দিম কিমান ধুনীয়া লাগিছে, লোৱাৰ লগে লগে খুবেই ধুনীয়া লাগিছে। এইটো হৈছে গোটেই চাদৰখনৰ ডিজাইনটো। আৰু ইয়াতো সৰু ফুটা ডাঙৰ ফুটা দুটাই কৰা আছে। লেন্থটো আপোনালোকক দেখুৱাই দিছো। এইটো হৈছে ইয়াৰ লেন্থ আৰু লগতে পাব এটা ব্লাউজ পিচ আৰু ইয়াৰ মেখেলা। এইটো হৈছে ইয়াৰ ব্লাউজ পিচ, আপোনালোকে স্ক্ৰীনখন দেখিছে, খুব হেভি পাব ব্লাউজ পিচটো। এইটো হৈছে ইয়াৰ ব্লাউজ পিচ আৰু এইখন হৈছে ইয়াৰ মেখেলা। আপোনালোকে মেখেলাখনৰ ডিজাইনটো দেখিছে, খুবেই ধুনীয়া আহল বহল। আৰু এইখন হৈছে ইয়াৰ মেখেলা। এটা লাইট কালাৰ মই আপোনালোকক দেখুৱাব বিচাৰিম। আৰু এই কালাৰটো হৈছে কিছু এনেধৰণৰ লাইট আৰু ইয়াতো বুটা কৰা আছে, চিলভাৰত বুটা কৰা আছে। আপোনালোকে দেখিছে ইয়াৰ কালাৰটো হৈছে খুবেই চফ্ট কালাৰ, লাইট কালাৰ। যিসকল লাইট কালাৰ পিন্ধি ভাল পায় তেওঁলোকে পিন্ধিব বিচাৰে, এই এনেকুৱা ধৰণৰ চাদৰ মেখেলা পিন্ধিব বিচাৰে। যদিহে পচন্দ হয় এটা স্ক্ৰীনশ্বট ল'ব। আৰু এইটো হৈছে চাদৰখনৰ আঁচল আৰু এইটো হৈছে চাদৰখনৰ চাইড পাৰি। আৰু ইয়াৰ ডিজাইনটো মই আপোনালোকক দেখুৱাইছো, এনেধৰণে চিম্পলত আছে, লগতে চিলভাৰ বুটা কৰা আছে। ইয়াৰ লগতে পাব এটা ব্লাউজ পিচ আৰু ইয়াৰ মেখেলা। এইখন হৈছে ইয়াৰ মেখেলাখন, আপোনালোকক দেখুৱাই দিছো। এইখন হৈছে ইয়াৰ মেখেলা আৰু এইটো হৈছে ইয়াৰ ব্লাউজ পিচ। আছে যিসকলে পেৰেট গ্ৰীণ কালাৰটো লৈ ভাল পায়, লাইটিঙত অলপ বেলেগ দেখুৱাব পাৰে, কিন্তু ইয়াৰ কালাৰটো হৈছে অৰিজিনেল পেৰেট গ্ৰীণ। আৰু ইয়াতো সৰু ফুটা ডাঙৰ ফুটা দুটাই কৰা আছে, চিলভাৰত ইয়াৰ গুণা কৰা আছে আৰু লগতে ইয়াত বুটা কৰা আছে। আপোনালোকে দেখিছে সৰু ফুটাকেইটা গল্ডেনটো কৰা আছে, চিলভাৰটো কৰা আছে। আৰু ইয়াৰ ডিজাইনটো আপোনালোকে দেখিছে, ডাঙৰ ফুটাৰ ডিজাইনটো দেখিছে, খুবেই ধুনীয়া লাইট কালাৰ। আৰু ইয়াৰ ডিজাইনটো মই ফ্ৰণ্টৰ পৰা দেখুৱাই দিছো। এইটো হৈছে ইয়াৰ ডিজাইন আৰু এইটো হৈছে চাদৰখনৰ আঁচল। আপোনালোকে দেখিছে চিলভাৰ আৰু গল্ডেনে চাদৰখনৰ আঁচলটো কৰা আছে। আৰু এইটো হৈছে চাদৰখনৰ চাইড পাৰি আৰু লগতে পাব এটা ব্লাউজ পিচ আৰু ইয়াৰ মেখেলা। কালাৰ মই আপোনালোকক দেখুৱাম। আৰু এই কালাৰটো হৈছে ধৰণৰ খুবেই এটা ধুনীয়া কালাৰ। আপোনালোকে দেখিছে স্ক্ৰীনখনত ইয়াত চিলভাৰত গুণা কৰা আছে, ইয়াতো সৰু বুটাও লগতে কৰা আছে। দুটা কালাৰ, দুটা কম্বিনেশ্যনৰ সৰু বুটা কৰা আছে। আৰু ইয়াৰ মাজৰ ডিজাইনটো, চাদৰখনৰ মাজৰ ডিজাইনটো হৈছে কিছু এনেধৰণৰ। আপোনালোকে দেখিছে খুবেই এটা ধুনীয়া কালাৰ। আৰু এইটো হৈছে চাদৰখনৰ আঁচল। আপোনালোকে দেখিছে, মই ধুনীয়াকৈ দেখুৱাই দিব চেষ্টা কৰিম। এইটো হৈছে চাদৰখনৰ আঁচলটোৰ ডিজাইন আৰু এইটো হৈছে চাদৰখনৰ চাইড পাৰি। আৰু ইয়াৰ লেন্থটো আপোনালোকক দেখুৱাই দিছোৱেই, আগৰ দিনত দেখুৱালে। ইয়াৰ লেন্থটোও দীঘল, আপোনালোকে লৈ ভাল পাব, পিন্ধি ভাল পাব। আপোনালোকে দেখিছে এইখন হৈছে ইয়াৰ মেখেলা। মেখেলাৰ ডিজাইনটো খুবেই ধুনীয়া, এনেদৰে দিয়া আছে। মেখেলাখনৰ ডিজাইনটো আহল বহল, পিন্ধি ভাল পাব। আৰু লগতে পাব এটা পিচ, দেখিছে এইটোৱে হৈছে ইয়াৰ ব্লাউজ পিচ। মিক্স পাটৰ অন্য এটা কালাৰ মই আপোনালোকক দেখুৱাম। এই কালাৰটো হৈছে কিছু এনেধৰণৰ। আপোনালোকে দেখিছে স্ক্ৰীনখনত দুটা কালাৰ আছে। ইয়াত কালাৰ ডাবল হৈ থকাৰ কাৰণে চাদৰখনৰ ডিজাইনটো, ইয়াৰ কম্বিনেশ্যনটো বেলেগ বেলেগ দেখাইছে। ইয়াত চিলভাৰ গুণা কৰা আছে, লগতে বুটা কৰা আছে, ডাবল ডুৱেল কালাৰ বুটা কৰা আছে, ডাবল। আৰু ইয়াৰ চাদৰখনৰ ডিজাইনটো হৈছে কিছু এনেধৰণৰ। আপোনালোকে স্ক্ৰীনখনত দেখিছে। আৰু এইখন হৈছে ইয়াৰ আঁচলটোৰ ডিজাইনটো হৈছে কিছু এনেধৰণৰ। ডাঙৰ বুটা কৰা আছে, গুণা কৰা আছে, লগতে বুটাও কৰা আছে। আৰু আঁচলৰ ডিজাইনটো এনেধৰণৰ। আৰু এইটো হৈছে চাদৰখনৰ চাইড পাৰিটো। আৰু এইটো হৈছে ইয়াৰ লেন্থটো, মই আপোনালোকক দেখুৱাই দিছো। এইটো হৈছে চাদৰখনৰ লেন্থটো। এইটো হৈছে ইয়াৰ ব্লাউজ পিচ। ব্লাউজ পিচটো হৈছে এনেধৰণৰ। এইটো হৈছে ইয়াৰ ব্লাউজ আৰু এইখন হৈছে ইয়াৰ মেখেলা। আপোনালোকে দেখিছে ডিজাইনটো তলৰ। এইখন হৈছে ইয়াৰ মেখেলা। মেখেলাখন হৈছে আহল বহল। মিক্স পাটৰ অন্য এটা কালাৰ মই আপোনালোকক দেখুৱাম। আৰু এই কালাৰটো হৈছে মেহেন্দি গ্ৰীণ। আপোনালোকে দেখিছে স্ক্ৰীনখন খুবেই এটা ধুনীয়া। চাদৰখন লৈ লোৱাৰ লগে লগে খুবেই এটা ধুনীয়া শ্বাইনিং আপোনালোকে স্ক্ৰীনখন দেখা পোৱা গৈছে। ইয়াত চিলভাৰ গুণা কৰা আছে, লগতে বুটা কৰা আছে। পিংক আৰু ব্লেকত বুটা কৰা আছে। বুটাৰ ডিজাইনটো খুবেই ধুনীয়া। আপোনালোকে দেখিছে, মই আপোনালোকক ওচৰৰ পৰা দেখুৱাই দিব চেষ্টা কৰিম। আৰু ইয়াৰ চাদৰখনৰ মাজত কিছু এনেধৰণৰ খুবেই এটা ধুনীয়া কালাৰ, উজ্জ্বল কালাৰ, ধুনীয়া কালাৰ। আৰু যদি আপোনালোকে ল'ব বিচাৰে এটা স্ক্ৰীনশ্বট ল'ব আৰু আমাৰ স্ক্ৰীনতে হোৱাটছআপ নাম্বাৰত মেছেজ প্লেন কৰিব। আৰু এইটো হৈছে চাদৰখনৰ আঁচল। আপোনালোকে দেখিছে এইটো হৈছে চাদৰখনৰ আঁচল। আঁচলৰ ডিজাইনটো আপোনালোকে দেখিছে। আৰু এইটো হৈছে চাদৰখনৰ চাইড পাৰি। আৰু এইখন হৈছে মেখেলা। দেখিছে মেখেলাখনৰ ডিজাইনটো খুবেই ধুনীয়া। ইয়াতো বুটা কৰা আছে, লগতে চিলভাৰ গুণা কৰা আছে। আৰু তলৰ
তলৰ ডিজাইনটো সিলভাৰত কৰা আছে আৰু লগতে পাব এটা ব্লাউজ পিস ইয়াৰ ব্লাউজ পিসটো মই দেখুৱাই দিছো ব্লেকত আছে খুবেই ধুনীয়া আপোনালোকে দেখিছে হেভি ব্লাউজ পিস আপোনালোকৰ মন পছন্দৰ অনুসৰি ডিজাইন ব্লাউজ পিসৰ ডিজাইন দিব পাৰে অন্য এটা কালাৰ মই আপোনালোকক দেখুৱাম এই কালাৰটো গ্ৰেড আছে দেখিছে এই কালাৰটো হৈছে গ্ৰে কিন্তু লাইটিংৰ কাৰণে স্কিনখন অলপ বেলেগ দেখাইছে কিন্তু ইয়াৰ গ্ৰে কালাৰটো খুবেই ধুনীয়া আপোনালোকে দেখিছে ইয়াৰ ডাঙৰ বুটা কৰা আছে ইয়াৰ ডিজাইনটো ইয়াত মই দেখুৱাই দিছো ডাঙৰ বুটা কৰা আছে ডাঙৰ বুটাৰ ডিজাইনটো হৈছে কিছু এনে ধৰণৰ আৰু এইটো হৈছে চাদৰখনৰ আঁচলটোৰ ডিজাইনটো এনে ধৰণে আছে সৰু সৰুকৈ আৰু এইটো হৈছে চাদৰখনৰ সাইড পাৰিটো এনে ধৰণে আছে আৰু এইটো হৈছে ইয়াৰ লেন্থটো মই আপোনালোকক এনেদৰে দেখাই গৈছো খুবেই এটা ধুনীয়া কালাৰ উজ্জ্বল কালাৰ আৰু লগতে পাব এটা ব্লাউজ পিস আৰু এতিয়া মই আপোনালোকক দেখুৱাম ইয়াৰ মেখেলাখন এইখন হৈছে ইয়াৰ মেখেলা ইয়াতো মেখেলাখনতো ডাঙৰ বুটা কৰা আছে আৰু তলৰ ডিজাইনটো হৈছে কিছু এনে ধৰণৰ আৰু মেখেলাখন হৈছে আহল বহল আৰু লগতে পাব এটা ব্লাউজ পিস আপোনালোকক দেখুৱাই দিছো এইটো হৈছে ইয়াৰ ব্লাউজ পিসটো হৈছে এইটো চিম্পলত বহুত ধুনীয়া হ'ব এইটো হৈছে ইয়াৰ ব্লাউজ পিস মিক্স পাট হ্যান্ডলুমৰ শেষৰটো কালাৰ মই আপোনালোকক দেখুৱাম আৰু এই গোটেই কিজোৰ মূল্য যেটো মই কৈছো 1800 টকা আৰু এই শেষৰটো কালাৰ হৈছে কিছু এনে ধৰণে আপোনালোকে স্ক্ৰীনত দেখাইছো ইয়াতো ডাঙৰ বুটা কৰা আছে ওচৰৰ পৰা দেখাই দিছো যাতে বুটাটো দেখাত ইজি হয় চাই ভাল পায় আৰু চাদৰখনৰ লেন্থটো যেটো মই কৈছো আৰু এইখন চাদৰখনৰ লেন্থটো আৰু এই কালাৰটো আপোনালোকে স্ক্ৰীনত দেখিছে ধুনীয়াকৈ দেখাই দিছো আৰু এইটো হৈছে চাদৰখনৰ আঁচলটো ডিজাইনটো কিছু এনে ধৰণে কৰা আছে আৰু এইটো হৈছে চাদৰখনৰ সাইড পাৰিটো হৈছে ইয়াৰ মেখেলা আপোনালোকে দেখিছে স্ক্ৰীনখনত আহল বহল মেখেলাখন আৰু এইটো